নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম। আজি দিনটোত বহুতকেইটা কাম আছে, সেইকাৰণে ভিডিঅ' এটা বনাম বুলি ভাবিলোঁ। আজি আমাৰ ঘৰত আলহী আহিব, মানে নতুনকৈ বিয়া যোৱা কইনা, আৰু সেইকাৰণে বজাৰলৈ গৈ আছোঁ বৰ্তমান। কিন্তু পিছতো বহুতকেইটা কাম আছে। গোটেইখিনি কথা কোৱাৰ আগত মই জাষ্ট যোৱাকালি দুটামান ক্লিপ বনাইছিলোঁ আজি যিটো কাম আছে তাৰে ওপৰত। সেই ক্লিপকেইটা আপোনালোকে চাই লওক, তাৰপিছত মই কণ্টিনিউ কৰি আছোঁ ভিডিঅ'টো। এয়া আমাৰ জয়ন্তই চাউল ভৰাই আছে বৰ্তমান, এইখিনি চাই লওক, তাৰপিছত মই জনাই আছোঁ কিয় ভৰাই আছে। আমাৰ ছাৰ আছে, সাগৰ ছাৰ। হয় হয়, চ' অ'কে। চ' আমাৰ দালিখিনি ৰেডি হৈ গ'ল, 50টা দালিৰ বেগ। আমাৰ জয়ন্তই চাই আছে মানে চাউলৰ বস্তা কেনেকৈ খোলে, এইটো চাওক। জয়ন্ত মুখখন দেখাই দিয়া। টিউটৰিয়েল চাই আছে চাউলৰ বস্তা কেনেকৈ খোলে। আমি একেলগে ডিনাৰো কৰিলোঁ, ছাৰে খোৱালে আমাক, ছাৰক থেংক ইউ। আৰু আমাৰ খাই আছে জয়ন্ত, হৈছে হয় নেকি? মই গোটেই খাইছোঁ, এই চাওক খালী ক্লিপকেইটা চাই আপোনালোকে ধৰিব পাৰিছে নিশ্চয়। গতিকে আজি ভিডিঅ'টো কি হ'বলৈ গৈ আছে, আচলতে বৰ্তমান বানপানীৰ ছিজন ন, গতিকে আমি তাৰমানে বানপানীৰ এটা ডনেশ্যন ড্ৰাইভৰ কাৰণে গৈ আছোঁ। আৰু আজি আমাৰ এটা নতুন চেনেলৰ আৰম্ভ, নতুন এটা কনচেপ্টৰ ওপৰত আমি কাম কৰি আছিলোঁ কিছুদিন, লাষ্ট ভিডিঅ'ত মই কৈছিলোঁ। চ' তাৰেও আৰম্ভণি হ'ব আজি, গতিকে বহুতকেইটা কাম আছে। গতিকে দেখাবলৈ চেষ্টা কৰিম গোটেইখিনি বিহাইণ্ড দ্য চিনছ। গতিকে ব'লক, মই বৰ্তমান বজাৰ গৈ আছোঁ, আৰু বজাৰৰ পৰা আহি বাকীখিনি কাম যে বজাৰখিনি কৰি থৈ আহি যাব মানে সাগৰ ছাৰ আৰু জয়ন্ত যাব। যোৱাকালি ক্লিপ বনাইছে, আপোনালোকে দেখিছে। চ' আমি গৈ আছোঁ এঠাইত পলাকবাৰীৰ ফালে বানপানী সেই সাহাৰ্য দিবৰ কাৰণে। আৰু তাৰে পিছত আমি সন্ধিয়া আমাৰ যিটো আমি ভাবিছোঁ নতুন কনচেপ্ট অনুভৱ পডকাষ্ট, তাৰে শ্বুটো আছে। ত' সেইটো কৰিম, গোটেইখিনি আজি ভিডিঅ'ত কভাৰ কৰিম মই। আৰু গতিকে ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' মই ঘৰত বজাৰ যিখিনি আছিল, বজাৰ মানে কি বাকী গোটেইখিনি কৰাই আছে। আজি কেৱল মাছ মাংসখিনি আছিল, যিখিনি আছিল সেইখিনি কৰা গ'ল আৰু ঘৰত দিয়া গ'ল। আপোনালোকে অলৰেডি দেখিলে মায়ে বনোৱা আৰম্ভ কৰিছে। মই দুখিত যে আজি আলহী আহিব, কিন্তু মই থাকিব নোৱাৰিম, হয়তো ঘৰত মাত দিব পাৰিম যদি আহিম, কিজানি নোৱাৰিম, কাৰণ গোটেই দিনটোৱে মানে তাতেই লাগিব। সেইকাৰণে মাত দিব নোৱাৰিম চাগে, সেইকাৰণে অলপ বেয়া লাগিছে। কিন্তু কথা নাই, গোটেইকেইটা কাম একেলগে মিলাব নোৱাৰি, গতিকে য'ত যাই আছোঁ সেইটোৱে কৰোঁ বাৰু ভালকৈ। আৰু এতিয়া মই গৈ আছোঁ সাগৰ ছাৰৰ ঘৰত। তাত আমি মানে বস্তুখিনি যিখিনি আছে তাতে থোৱা আছে, তাৰ পৰা আমাৰ গাড়ীত তোলা যাব, আৰু তুলি পেলাই ডাইৰেক্ট আমি যাম পলাকবাৰী এটা জেগাত। চ' আমাৰ ৰেডি হৈ গ'ল বানপানীৰ কাৰণে সাহাৰ্যখিনি, যিখিনি দিম আজি আমি গাড়ীত ভৰাই দিছোঁ। গোটেইখিনি হোৱা নাই, ভৰাই আছোঁ আমি এতিয়া। বস্তুখিনি উঠালোঁ গাড়ীত, অলপ ভাগৰ লাগিছে, গতিকে এ চি দি বহিছোঁ। আৰু অলপমান বাকী আছে উঠাই আছোঁ। এইখিনি পিছৰ ফালে দিছোঁ, ইয়াতে আছে, আৰু এইফালেও দিয়া গৈছে। বাকী 4জন মানুহ যাব লাগিব, গতিকে জেগাটো ৰাখিছোঁ। আমাৰ বহুত পলমকৈ জয়ন্ত আহি পাইছে, অ'ভেনত ভৰাই লৈছোঁ, গাড়ীখন একদম অ'ভেন হৈ আছে। গতিকে এতিয়া ওলালোঁ, আমাৰ টাইম হৈছে, টাইমটো নাহে যা 12:55। এয়া চিন্ময় গৈ আছে। চিন্ময় নাই, আমি গোটেইকেইটা গৈ আছোঁ। এইটো গৰু, মই চলাই আছোঁ। এইটো আগত। বৰ্তমান আমি পামুহিতে সোমাইছোঁ। এইফালে আমি ডাইৰেক্ট ৰাণী ওলাম, ৰাণীৰ পৰা সেইফালে পলাকবাৰী তেনেকৈ যাম। বুজিছা? আচ্ছা, হৈ গ'ল। পলাকবাৰীত কি কৰিম আমি? জেগা বিচাৰিবলৈ, ক'ৰবাত ডনেশ্যনটো দিবলৈ। এইটো গ্ৰেট খালি মাৰ্চেণ্ট ষ্টে গুড। ইয়াৰ চাৰ্টেদি আমি এটা টেণ্ট বনাব পাৰিম। এইবোৰ কি কয়, এইবোৰ মানে তোমাৰ চ' জেগাটা আহি পাইছোঁ আমি, বহুত দ জেগা, দেখিলে গম পাই পানী হয় ইয়াতে, মানে পেলাই ওলাইছোঁ জেগাটো। গতিকে আমি অলপ প্ৰথমতে চাই লওঁ কোনফালে কি হয়, সুধি পুচি লওঁ, তাৰপিছত আমি বিলাম বস্তুখিনি।
কাষতে এয়াৰপৰ্টটো আছে, গতিকে ফ্লাইট দেখা পাই গ'লোঁ। আকাশ এয়াৰ নেকি এইখন। চ' আমি এটা বেলেগ প্ৰজাতিৰ ছাগলী দেখিছোঁ, আপোনালোকে চাব পাৰে। নামটো কি ক'লে? বিটেল। অ'কে, বহুত ডাঙৰ, ঠেংকেইখন বহুত দীঘল। অঁ পিছফালে চোৱা, সেইটো চৰাইটো। এইটো বেলেগ বেলেগ প্ৰজাতিৰ জীৱ জন্তু দেখিছোঁ ইয়াতে, ভাল লাগিছে। এইটো দেখিলোঁ বেলেগ প্ৰজাতিৰ হাঁহ। এইটো আমাৰ নৰ্মেলটো নেকি? এইটো নৰ্মেলটো আমাৰ, এইটো নৰ্মেল মানে অলপ বেলেগ। গাড়ীখন বহুত চাউণ্ড কৰি আছে আহোঁতে, গতিকে আমি চাই আছোঁ, ইনস্পেকশ্যন কৰি আছোঁ কি হৈছে। মানে ওজনো বহুত হৈছে ন, বস্তু বহুত হৈছে, সেইটো কাৰণে। গভৰ্ণমেণ্টৰ কিবা এটা হয় আহি নেকি? আপুনি নিজে কওকচোন। আমি কোনো মানে গভৰ্ণমেণ্টৰ পৰা নহয়, আমাৰ নিজৰ মানে হয়, আমি যিমান পাৰোঁ আপোনালোকৰ কি NGO নে কি হ'ল? নিজে তুলি পেলাই এতিয়া আপুনি চাব, নিজাকে এতিয়া বিধায়ক আহিছে, সিদিনাটো এবাৰ ইয়াতে হেমন্ত বিশ্ব শৰ্মা আহি গ'ল। তাৰপিছত আপোনাৰ চাউল দিছে 5 কিলোকে, আলু দিছে মোটামুটি 1.5 কিলো 1 কিলোমান হ'ব হা, কিন্তু বস্তুখিনি ইমান এপ্ৰপ্ৰিয়েট নহয়। এতিয়া চাওক, আমি আপুনি মহিলাগৰাকীক মাতি দিব পাৰে নেকি ইয়াতে? ঘৰৰ। ঘৰ যিমান পাৰে ক'লে হ'ল। চ' আমি আহি পাইছোঁ এতিয়া, বিলাব ষ্টাৰ্ট কৰিম। আমি কথা পাতি আছোঁ এওঁলোকৰ লগত। আপোনালোকে মাতি দিয়কচোন, ঘৰত আহিব। চ' মানুহবিলাক আহি আছে ল'বৰ কাৰণে। এইফালে আছে, এইবিলাক পানী উঠিয়ে আছে, দেখিছে আপোনালোকে। চ' এইখিনি জেগাত বাৰুকৈ প্ৰভাৱ পৰিছে বানপানীৰ, কাৰণ আমি খবৰ দিয়াৰ লগে লগে চবফালে একদম মানুহ ভৰ্তি হৈ গ'ল। আমি দুখিত যে চবকে দিব নোৱাৰিলোঁ, কাৰণ আমি নিজে তুলি পেলাই কৈছোঁ গোটেইখিনি, মানে আমাৰ কোনো NGO বা তেনেকুৱা নহয়। তথাপিও চেষ্টা কৰিম আৰু আগলৈ হেল্প কৰিবৰ কাৰণে। আমি কিন্তু দিয়া হ'ল, আমি কাপোৰো আনিছোঁ, মানে এই কাপোৰখিনি দি থোৱা গৈছে এতিয়া, হ'লেই আৰু। চ' আমি দি পেলাই ৰিটাৰ্ণ গৈ আছোঁ। এইটোৰ ফটো এটা লোৱাৰ ৰিকুৱেষ্ট আহিছে মোৰ, এই মানুহজনৰ লৈছোঁ আৰু। বাপৰে বাপ, পূৰা এখন দোকান লৈ আছে ন, অকল এটাৰ বাইকত। চ' আমি দি পেলাই আহিলোঁ তাৰ পৰা। এইটো ব্ৰহ্মপুত্ৰৰ পাৰতে ৰৈছোঁ অলপ চাহ খাবৰ কাৰণে। আমাৰ সাগৰ ছাৰ কেনে লাগিল বা সুধিব বিচাৰিছোঁ, মানে আজি দি পেলাই। আজি বহুত ভাল লাগিলে। হয়, আৰু আমি চাগে কেইটা 60-70টা পৰিয়ালক আমি বস্তুখিনি দিব পাৰিলোঁ। ভাল লাগিছে, কাপোৰ কানিৰ পৰা খোৱা খাদ্যই হওক গোটেইখিনি। আৰু এইখিনি গোটেইখিনি যিমানখিনি আমাৰ ছাপৰ্টাৰ্ছ আছে, সদায় আমাক ছাপৰ্ট কৰি থাকে। এইবাৰো ক্ৰাউড ফাণ্ডিঙৰ থ্ৰুদি ইমানখিনি আমি সহযোগ পালোঁ। আৰু আমাৰ টিম মেম্বাৰ্ছ ইমানে ভাইব্ৰেণ্ট হয় যে সদায় সিহঁতি থাকে, যিয়ে হওক, যিয়ে ড্ৰাইভ হওক। তো আমি আশা কৰোঁ যে আৰু ভৱিষ্যত আৰু আমি এনেকুৱা ছাপৰ্ট আৰু সহযোগ পাম আপোনাৰ লোকৰ পৰা। আৰু সেইটোৱে মানে কি কওঁ, উইচ কৰিছোঁ আৰু। অ'কে ছাৰ। বাপৰে বাপ, কি পষ্ট দিছে। কেনেকুৱা লাগিল পিছে আজি? মানুহটো সঁহাৰি ভালেই পালোঁ, মানে আমি দিব নোৱাৰিলোঁ চবকে বাৰু। মানে কেছটো কি হ'ল, মানুহ বহুত। আমি ভাবিছিলোঁ এফেক্ট হোৱা মানুহ এটা সৰু জেগাতে হ'ব, খুব বেছি 100টা এক্সপেক্ট কৰি আহিছিলোঁ। কিন্তু মানুহ আহি গম পালোঁ যে বহুত আছে, 800-1000টামান মানুহ এফেক্টেড হৈছে। মানে বহুতক আমি দিব নোৱাৰিলোঁ, মানে সেইটো কাৰণে অলপ বেয়া লাগিছে। বাট চেষ্টা কৰিম আমি আগন্তুক সময়ত। উইদিন 1 month আমি আকৌ আহিম। হয়, ঠিক আছে। বাকী ভালে লাগিল, চবে বহুত ভাল পাইছে আৰু বহুত মানুহ হেল্পো কৰিছে আমাক চবে বঢ়িয়া। চ' আমি চাহ খাই ল'লোঁ
আৰু আমাৰ আজি যিটো ডনেশ্যনৰ কামখিনি আছিল সেইখিনি ইতিমধ্যে শেষ কৰিলোঁ আমি। এতিয়া ঘৰমুৱা হৈছোঁ আৰু পিছবেলা আমাৰ এটা কাম আছে, মই কৈছিলোঁ আপোনালোকক ষ্টাৰ্টিঙতে। গতিকে ভিডিঅ'টো শেষ নহয়, ইয়াতে কণ্টিনিউ হৈ থাকিব, গতিকে চাই গৈ থাকক। আৰু আজি ডনেশ্যনৰ এইখিনিও ডনেশ্যন ড্ৰাইভটো যথেষ্ট ভাল লাগিল, যথেষ্টখিনি সঁহাৰি পালোঁ আমি সকলোৰে পৰা। আৰু মই কৈছোঁৱে কিছুমানক আমি দিব নোৱাৰোঁ, তাৰ বাবে আমি দুখিত, কাৰণ আমি গম নাপাওঁ ইমান বেছি মানুহ ইয়াত মানে বিপদত পৰিছে বুলি। আমি নেক্সট আকৌ চেষ্টা কৰিম আহিবৰ কাৰণে। তাৰপিছত ডাইৰেক্ট মই এতিয়া আমাৰ ঘৰৰ পৰা ওলাইছোঁ আকৌ, মানে ঘৰৰ পৰা ওলাইছোঁ মানে কি, মই ঘৰলৈ আহিছিলোঁ, মই কৈছিলোঁ আলহী আহিছে আমাৰ ঘৰত। চ' আলহীক মাত দিবৰ কাৰণে মই চেষ্টা কৰিছিলোঁ মানে আহিবলৈ। চ' আহিলোঁ, ছাৰকো মানে এখন তেওঁলোকক ৰেষ্টুৰেণ্টত নমাই থৈ, তেওঁলোকে তাতে কিছু সময় থাকিব আৰু গতিকে সেইখিনি সময় মই ইয়াতে মাতবোল কৰি ভাতটো খাই লৈ মই ইয়াৰ পৰা ওলালোঁ। আৰু বেছি ক্লিপ নাই, 2টামান ক্লিপেই আছে, কাৰণ আমাৰ যিটো আমি শ্ব' এটা শ্বুট কৰিম সেইটোতো বেলেগ চেনেলতে যাব। জাষ্ট 2-এটা ক্লিপ দেখাই আৰু ভিডিঅ'টো শেষ কৰিম বুলি ভাবিছোঁ। চ' ব'লক। ছাৰ বাকীসকলক মই ইয়াতে ফেট বেলিত নমাই গৈছিলোঁ, ইয়াতে আছে চাগে এতিয়া। চ' তেওঁলোকক মই উঠাই লওঁ আৰু তাৰপিছত মই ক্লিপটো বনাই আছোঁ ডাইৰেক্ট সাগৰ ছাৰৰ ঘৰত। আমাৰ আজি ফাৰ্ষ্ট পডকাষ্ট এপিছডটো হ'বলৈ গৈ আছে, গতিকে কি কৰোঁ, অলপ কিবা কিবি দেখাম বাৰু। আমাৰ ছাৰো আছে, কিবা কয় এতিয়া। আজি প্ৰথম পডকাষ্ট আমাৰ নতুন চেনেল অনুভৱ, সেইখিনি মানে আমি সেনেকুৱা এডভাৰটাইজ এতিয়ালৈকে কৰা নাছিলোঁ। তো যোৱাকালি আমি প্ৰথম প্ৰমোশ্যন শ্বুট সৰুকৈ এটা কৰিলোঁ, 30 ছেকেণ্ডছৰ ভিডিঅ' হ'ব। চ' আপোনালোকে অতি সোনকালে দেখা পাব কাইলৈ পৰহি মানত। আৰু আজিৰ চিফ গেষ্ট যোন হয়, তেখেতে মানে এনেকুৱা টপিকৰ ওপৰত ক'ব বা কথা পাতিব বা আমাক নিজৰ এক্সপিৰিয়েঞ্চখিনি শ্বেয়াৰ কৰিব, য'ত মেক্সিমাম এতিয়া যোনখিনি যুৱক যুৱতী আছে, সিহঁতি যিখিনি প্ৰচেষ্টা কৰি আছে গভৰ্ণমেণ্ট এক্সাম ক্লিয়াৰ কৰিবলৈ। তো এনেকুৱা ইমান ভাল বা চেঞ্চিটিভ টপিকৰ ওপৰত তেখেতৰ এক্সপিৰিয়েঞ্চ বা তেখেতৰ অনুভৱ আজি আমাৰ লগত শ্বেয়াৰ কৰিব। তো আমি বহুত এক্সাইটেড। প্ৰথম কথা যে ফাৰ্ষ্ট পডকাষ্ট হয়, আৰু ছেকেণ্ড কথা যে আমি এনেকুৱা টপিকত মানে আজি এক্সপিৰিয়েঞ্চখিনি শ্বেয়াৰ কৰিব বিচাৰিছোঁ, য'ত মানে এইখিনি একদম লাগে, মানে চবকে লাগে এতিয়া। তো আশা কৰিছোঁ যে আপোনালোকে আমাৰ পডকাষ্টখিনি সদায় ফ'ল' কৰি থাকিব, লাইক কৰি থাকিব। চ' ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেল অনুভৱ। চ' আমাৰ যিটো নতুন চেনেল হ'ব অনুভৱ অলৰেডি ক্ৰিয়েট কৰা হৈছে, আৰু সেই চেনেলটোৰ লিংক মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাত যাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমাৰ ফাৰ্ষ্ট এপিছডটো অতি সোনকালে আহিব, নেক্সট উইকতে আহিব। আমি যিমান পাৰি ধুনীয়াকৈ এইটো বনাবলৈ চেষ্টা কৰিম, আপোনালোকক এটা ভাল ফিল অনুভৱ দিবলৈ চেষ্টা কৰিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এইখিনি কৈ বাৰু আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ, কাৰণ আমি এতিয়া শ্বুটখিনি কৰি পেলাই ডাইৰেক্ট আপোনালোকে সেইটো অনুভৱ চেনেলত পাব। আৰু গতিকে আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু ভাল কমেণ্ট কৰিব। আজি যথেষ্ট ভাল লাগিল ছাৰৰ লগত, বন্ধু জয়ন্তটো আছিল। চ' এইখিনিয়ে পডকাষ্টটোত মৰম দিব বুলি আশা ৰাখিলোঁ, আৰু আজি ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।